হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে। আৰু মোৰ এদিন প্ৰকৃতিৰ ওচৰলৈ যাবলৈ মন গ'ল, য'ত নেকি অকল সেউজীয়া সেউজীয়া হৈ থাকক, গছ গছনিৰে ভৰপূৰ হৈ থাকক। আৰু গ'লোঁ আমি এডোখৰ ঠাইডোখৰ বিষয়ে কৈ আছোঁ। আৰু গ'লোঁ, লগতে কৃষাকো দেখুৱালোঁ, জীৱ জন্তুবোৰ, আৰু লগতে ময়ো অকণমান ফ্ৰেছ হাৱা খাই আহিলোঁ। মই ফ্ৰেছ হাৱা লোৱা মানে আহিবলগীয়া বেবীও লোৱা, অকণমান সময় কটাবলৈ মন গ'ল, সেইকাৰণে গ'লোঁ। মেইন কথাটো হ'ল সেউজীয়াৰ মাজত থাকিলে, আমি যেতিয়া মেংগলোৰ গৈছিলোঁ সাগৰৰ পাৰত হাজবেণ্ডৰ গাঁৱৰ ঘৰলৈ, তেতিয়া তাত অক্সিজেন লেভেলটো বেছি আছিলে, কাৰণ তেতিয়া কৰোণা হৈ আছিলে। আমি অক্সিমিটাৰটো লৈ গৈছিলোঁ। আৰু হয়ো ফ্ৰেছ হাৱা লৈ থাকিলে মানে মনটো ফ্ৰেছ হৈ থকাৰ লগতে আপোনাৰ স্বাস্থ্য পাতিও ভাল হৈ থাকে। অকণমান মন গ'ল প্ৰকৃতিৰ ওচৰত সময় কটাবৰ কাৰণে। আৰু আমি গ'লোঁ বানাৰঘাটা নেশ্যনেল পাৰ্ক। কেনেকৈ গ'লোঁ, কি খালোঁ, কি ল'লোঁ, সেইবোৰ দেখুৱাতকৈ নেশ্যনেল পাৰ্কখনলৈ আপুনি কেনেকৈ যাব, তাত কি কি জীৱ জন্তু দেখিব, আৰু তাত ফেচিলিটিবোৰ কেনেকুৱা। অসমত গৈছোঁ মই কাজিৰঙা নেশ্যনেল পাৰ্ক, ইয়াত মই যোৱা নাই নেশ্যনেল পাৰ্ক, আৰু সিদিনাখন গৈ আহিলোঁ বানাৰঘাটা नेशनल पार्क। तेंते आहक चाँव आज भिडिओ आगबाढ़ूँ। वेलकम टू आवर चैनल प्रिया मिक्सा उचित। आप सभी को हमारे चैनल में स्वागत है। आहक चाँव भिडिओ। प्रथमबाৰৰ বাবে ফ্ৰেণ্ডছ, দেখিবলৈ ভয় লগা জন্তুটো ইমান ওচৰৰ পৰা দেখিছোঁ। আৰু ভিডিঅ' মোক কোনে কৰি দিছে সেয়া মই কৈ আছোঁ। ভিডিঅ' কৰি দিয়াৰ বাবদ 200 টকা এটা দিলোঁ আমি। ইমান ধুনীয়াকৈ ভিডিঅ' আৰু ফটোবোৰ কৰি দিছে, যিবোৰ আপোনালোকৰ লগত এতিয়া শ্বেয়াৰ কৰিম। আৰু তাতে আঁৰি থৈছে টিকেট, বাছৰ টিকেট কৰাৰ আগত ইয়াতে জীৱ জন্তু কিখিনি দেখি পাব সেয়া গম পাই যাব আপোনালোকে। এয়া জুত উপলব্ধ, এই গোটেই জীৱ জন্তুখিনি জুত আপোনালোকে চাবলৈ পাব। আৰু এয়া ভালুক। জুতকৈ বেছি নেশ্যনেল পাৰ্কখনত আমি বাছ ভ্ৰমণ কৰিলোঁ। বাছত গৈহে বেছি ভাল লাগিলে, যিটো নেচাৰেলি জীৱ জন্তুবোৰে নিজৰ মনেৰে, আপোন মনেৰে বহিছে, খাইছে, ঘূৰিছে, ফুৰিছে, খুব ভাল লাগিলে। বাছত ভ্ৰমণ কৰি বেছি ভাল লাগিলে। জুটো ভাল লাগিলে, পিছে বাছত বেছি ভাল লাগিলে। আমি এতিয়া বাছত উঠিবলৈ গৈ আছোঁ। বাছত উঠাৰ আগত সোঁফালে বাওঁফালে এনেকুৱা বস্তুবোৰ, মানুহ কম আছিলে কাৰণ আমি 10:30 বজাতে গৈ পালোগৈ, নহ'লে বহুত বেছি মানুহ হয়। এয়া বাছৰ কাৰণে টিকেট কটা কাউণ্টাৰ, ইয়াতে টিকেট কাটিবলগীয়া হৈ যায়। আৰু এয়া চাওক ছিষ্টেমবোৰ কিমান ধুনীয়াকৈ ৰাখিছে। প্ৰথমতে ঘৰৰ পৰা ভাবি গৈছিলোঁ আক্ৰমণ কৰিবলৈ আহিব নেকি জীৱ জন্তুবোৰে, কেনেকৈ যাম। আকৌ বাছত যাব লাগিব বুলি কোৱাত ভাবিলোঁ বাছত কেনেকৈ যাম, গৰম, সেইদিনাখন ৰ'দ দিছে। হাত মুখ উলিয়ালে আকৌ দিগদাৰ হ'ব নেকি, হাত মুখ নুলিয়ালেও খিৰিকী খুলিলেও দিগদাৰ হ'ব নেকি, গৰমত খিৰিকী নুখোলাকৈ কেনেকৈ যাম, বহুত চিন্তা আছিলে। কিন্তু ইয়াত চাওক চব নেটৰ গতে লগাই দিছে, লোহাৰৰ গতে, লোহাৰবোৰ সৰু সৰু ৰেলিং দিছে। এইফালে বাটাৰফ্লাই পাৰ্কো আছে, জু আছে। ডাঙৰ মানুহ এজনৰ 340কৈ লৈছে, লগতে বাটাৰফ্লাই পাৰ্ক আৰু জু চাব পাৰিব। আৰু 3টা বাছ ভ্ৰমণ লগতে। আৰু সৰু ল'ৰা ছোৱালী, 10 বছৰ তলৰ ল'ৰা ছোৱালী টিকেট কাটিব নালাগে। কিন্তু মানুহজনে ছোৱালীৰ বয়সটো নক'লে নে কি, এনে তাইৰ নামত 230 টকা ল'লে। কিন্তু আমি ধুনীয়াকৈ আৰামকৈ 3টা ছিট পালোঁ, বহি আহিলোঁ, ভালকৈ চালোঁ। উখুৰা মুখুৰা একা বেকা ৰাস্তা। এইয়া বাছৰ ড্ৰাইভাৰজনে হাতখন পাতিছে নহয়, তেওঁৱে আমাক ভিডিঅ'বোৰ, ফটোবোৰ তুলি দিছিলে। প্ৰথম অৱস্থাত ভবা নাছিলোঁ তেওঁ ফটো তুলিছে, তাৰ বাবদ কিবা বিচাৰিব নেকি, কিন্তু ধুনীয়াকৈ ফটোবোৰ তুলিছে। শেষত ক'লে যে ছামথিং ফৰ মি, সেইকাৰণে মানুহজনেও বেয়া লাগিলে। 200 টকা এটা তেওঁ মানুহজনে মনৰ পৰা দিলে। নীলগাই, এয়া মই ভিডিঅ' কৰি আছোঁ দেই। আৰু এইফালে হৰিণ, নীলগাইও আছে। আৰু ইমান ধুনীয়াকৈ ৰাখিছে, জীৱ জন্তুবোৰো আনকি ভয় খোৱা নাই।
কাজিৰঙাত যাওঁতে প্ৰায় 10 বছৰ মানে বেছি হ'ল। কাজিৰঙাত যাওঁতে জীপত গৈছিলোঁ। জীপবোৰ অপেন আছিলে, যাৰ কাৰণে জীৱ জন্তুবোৰে আমাৰ ওচৰলৈ আহিবলৈ ভয় কৰিছিলে আৰু কিছুমান জীৱ জন্তুৱে আক্ৰমণ কৰিবলৈ খেদি আহিছিলে। এনেকুৱা চিষ্টেম হ'লে ভাল হয়। अच्छा लगा तुम्हें? कितना है काउंट करो? 1 2 3 4 5 6 7 8 झगड़ा देखिए एलिफेंट ओही खाता है। एलिफेंट खा रहा है গ্ৰাছ। কিছাই প্ৰথমবাৰ ইমান ওচৰৰ পৰা হাতী দেখিছা। বেলেগ জীৱ জন্তুবোৰৰ লগতে হাতীকো বহুত ভালদৰে দেখিলে। হাতীয়ে কেনেদৰে খায় সেয়া দেখি আছে। তাই কৈছে নাকেৰে খাইছে দেখোন। এতিয়া বাৰু কাজিৰঙাৰ কেনেকুৱা চিষ্টেম সেয়া নাজানো, কোনোবাই গৈছে যদি শেহতীয়াকৈ জনাবচোন। এনেকুৱা এটা চিষ্টেম হ'লে অসমতো বহুত ভালকৈ এনেকৈ চাব পাৰিব মানুহবোৰে আৰু উপাৰ্জন বাঢ়িব। বিশেষকৈ তাত কাম কৰা মানুহসকলৰ ইয়াত কিমান উপাৰ্জন কৰিছে তেওঁলোকে, এজনৰ পৰা 340। বাছ কিমান বেছি যায় দিনে। আৰু এইফালে এখন গেট অ'পেন কৰিছে। এখন গেটৰ আগত লিখা থাকে ইয়াত ভালুক দেখা পাব, ইয়াত বাঘ দেখা পাব, ইয়াত সিংহ দেখা পাব আৰু সেইটো অনুপাতে দেখা পোৱা যায়েই। ৰাস্তাবোৰো ইমান চাফ চিকুণ, কোনেও পেকেট বস্তু কিবা কিবি কোনো এটা নদলিয়ায়। চবে চাফ চিকুণকৈ ৰাখিলেহে ভালে থাকিব নহয়নে? আৰু ৰাস্তাবোৰো ধুনীয়াকৈ থৈছে। আমি গৈ আছোঁ। কোনটো এনিমেল দেখিম? এয়া ভালুক। দেখো দেখি मोटा मोटा মোটা মোটা। किसा हाथ मत दी। আমি এতিয়া জু চাবলৈ আহিলোঁ। এফালে হিপ'পটেমাছ, আকৌ বান্দৰে চিপছ খাই আছিলে। সেইবোৰ হিপ'পটেমাছকেইটা ভালকৈ গা ধুইছে। কিয় জানো ইহঁতক দেখিলে কিবা লেতেৰা লেতেৰা লাগে। আছে কেইবাটাও আছে হিপ'পটেমাছ। বহুত ডাঙৰ এখন জু আৰু মানুহ এতিয়া কমেই আছে। আমি কম মানুহ থাকোঁতে গৈ চাই মেলি আহিলোঁ। ঘৰ আহি 3 বজাত পাইছোঁহি। এইফালে আছে এটা ৱাটাৰফলৰ নিচিনা, বানাৰঘাটা জু বুলি লিখা আছে। তাৰ ওপৰেদি পানী পৰি আছে, মনোমোহা এটা দৃশ্য। আৰু আমি ফটো ল'লোঁ এনেকৈ। আৰু এইফালে চৰাই চিৰিকটি, ভাটৌ চৰাই বিভিন্ন ৰঙৰ আছে, নীলা, হালধীয়া, বগা আৰু মৰা চৰাইও আছে। বহুত পক্ষী আছে। অলপ দূৰত আছে, যাৰ কাৰণে ফটোবোৰ ইমান ক্লিয়াৰ নাই হোৱা। সেইকাৰণে চবৰে ফটো মই নাই লোৱা। এইফালে মৰা চৰাই হেৰিখিনি মেলিব নেকি বুলি ভাবি আছিলোঁ, কিন্তু নেমেলিলে। এইফালে টৰ্টইজকেইটা শুইয়ে থাকিলেনে ক'ৰবাত লুকাই থাকিলেনো টৰ্টইজকেইটা চুইমিং টাৰ্টল। আকৌ আহিলোঁ এইফালে হিপ'পটেমাছ। বৰ লেহেমীয়া, বেছিকৈ খাই কাৰণে কি এনে পেটটো দাঙিব নোৱাৰা নিচিনা। ইমান লাহেকৈ উঠি গৈছে, মই স্পীডত দেখুৱাইছোঁ। আৰু এইফালে বনৰ ৰজা শুই আছে। বাঘ শুই আছে। আৰু এয়া ৰাস্তাইদি যাওঁতে আমি ভালুক এটা দেখা পাইছিলোঁ। সেই ভালুকটো আমাৰ বাছত উঠিবলৈ আহিছিলে। বাছৰ দৰ্জাও বন্ধ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লৈছোঁ। জন্তুবোৰ যদি চাই ভাল লাগিলে, আপুনি যদি ভিডিঅ'টো এনজয় কৰিলে, প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই ফ্ৰেণ্ডছ, থেংকছ ফৰ ৱাটছিং।